দেওবাৰে চকিডিঙি বজাৰখন যে চাবলগীয়া হৈ থাকে আৰু চাৰিওফালে সেউজীয়া শাক পাচলিয়ে ভৰ্তি হৈ থাকে মই কিন্তু খুব ভাল পাওঁ এনেকুৱা বজাৰ চাই পেলাই আপোনালোকে কেনেকুৱা পায়নো মানে দাদাহঁতে সকলোবিলাক বস্তু গাঁৱৰ পৰা লৈ আহে কিছুমান মানে আৰু এইফালে আমো লোকেল বুলি কৈ 50 টকাত বিকি আছে আৰু এই গাখীৰ তামোল পাণ মানে চাই মোৰ যে খুব ভাল লাগে আৰু চুকাৰ ৰ'দটোক দেখিছে ন বজাৰ কৰি আহি এয়া মই জুচ খাই ল'লোঁ আৰু বজাৰত কি কি আনিছোঁ মই আপোনালোকক দেখাই আছোঁ এইফালে 10 টকা ডিমাণ্ডত আছে দেই টেঙামৰা পাতগুটিহে গৰম পৰিছে আৰু এয়া নিশ্চয় মানে লোকেল ঢেকীয়া দেখি পেলাই গম পাইছোঁ কিমান ফ্ৰেছ হৈ আছে 20 টকা তিনিমুঠি দিছে তাকো জোৰ কৰি আনিছোঁ তিনিমুঠি 20 টকাত দুমুঠিকে বিকিছিলে আৰু এয়াও 20 টকাতে তিনিমুঠি দিছিলে কিন্তু মই জোৰ কৰি পেলাই চাৰিমুঠি কচু লৈ আহিলোঁ বোলো কচু কণ বিলাহী দি পেলাই কিবা এটা ৰেচিপি বনাম বুলি কিন্তু বনোৱাই নহ'লে এনেকেই আছে এতিয়া দেখিছে ন কেনেকুৱা ভাল লাগিছে চাই পেলাই আৰু এইফালে নৰসিংহ পাত 10 টকাত একমুঠি দিছিলে মই আকৌ ৰিকুৱেষ্ট কৰি দুমুঠি লৈ আহিলোঁ এনেকৈ ৰিকুৱেষ্ট কৰি পেলাই দুমুঠি এমুঠি আপোনালোকে আনে নাই ক'বচোন বাৰু আৰু তিয়ঁৰো কিন্তু ডিমাণ্ড দেই গৰমত তিয়ঁহ আধা কেজি নহয় 1 কেজি মই 40 টকা দি আনিছিলোঁ 50 টকাত বিকি আছিলে এইফালে লোকেল ভীমকলৰ কলডিল আপোনাৰ 20 টকাত দি আছিলে আৰু এয়া লোকেল কণী বুলি ক'লে বস্তা মই লৈ আহিলোঁ আৰু নাজানো এতিয়া লোকেল হয়নে নহয় এইটো বাঁহগাজ মইতো খাই খুব ভাল পাওঁ একদম লিমিটেড থাকে ন সেইকাৰণে লৈ আহিলোঁ এটা আৰু এইফালে মোৱা মাছ আনিছিলোঁ মই আৰু এয়া লোকেল চাউল বুলি ক'লে 1.5 কেজিমান লৈ আহিলোঁ আৰু গৰম যিহেতু কেপচিকাম লৈ আহিলোঁ দেই এপোৱাত 40 টকা বহুত ডিমাণ্ড মই কিন্তু কেপচিকাম খাই খুব ভাল পাওঁ আৰু এইফালে দৈ যিহে গৰম পৰিছে নহয় এটা দৈ লৈ আহিছোঁ দৈ আৰু ভাত খাবলৈ মোৰ খুব ভাল পাওঁ মই আৰু এইফালে আম দেখিছেই মই কৈছিলোঁ 50 টকাত লৈ আহিলোঁ এই লোকেল গাখীৰ আধা লিটাৰ লৈ আহিছোঁ 40 ৰুপিজ ল'লে যদি ভাল পাওঁ নেক্সট চানডে আকৌ লৈ আহিম তাৰপৰা সেয়া মোৰ আজি বজাৰ আৰু এইফালে মই লোকেল ৰৌ মাছ লৈ আহিছিলোঁ আধা কেজি আৰু হালধি নিমখ দি পেলাই মই ভালকৈ ফিছখিনি মেৰিনেট কৰি ল'লোঁ আপোনালোকে ইচ্ছা কৰিলে মা মছলা হালধি নিমখ দিব পাৰে আৰু যিহেতু গৰম আৰু মই টেঙা দি বনাম সেইকাৰণে মই একো বেলেগকৈ মানে দিয়া নাই এইফালে মই মাছকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ যদিও লোকেল বুলি কৈছে মই নাজানো আৰু মই কেতিয়াও এইবিলাক বজাৰ কৰি নাই পৰা সেইকাৰণে ফ্ৰাই কৰি লৈছোঁ লোকেল হোৱালে মই ফ্ৰাই নকৰি বনাই পেলাইহে খুব ভাল পাওঁ তাৰপিছত কেৰাহী এখনত তেল পিঁয়াজ আদা নহৰু জলকীয়া দিব পাৰে মই নাই দিয়া আৰু এই দেখিছোঁ টেঙামৰা একমুঠি কেনেকুৱা হৈ থাকিলে অকণমান হৈ থাকিলে নিমখ হালধি আলু দি মই পানী ঢালি দিলোঁ তাতে মই মাছ কেইপিচ ফ্ৰাই দি দিলোঁ আৰু এইফালে সৰু মাছখিনি মই আধা ভাজিলোঁ বেটাহঁতে যিহেতু খাব নোৱাৰে ভাপত দি বনোৱা মাছখিনি আৰু আজি দুপৰীয়া লাঞ্চটো মই এনেকুৱাই আশা কৰোঁ ভাল পালে